তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকেতো জানেই লং ভিডিঅ'ত বহুত দিন দিয়া নাই, শ্বৰ্ট ভিডিঅ' দি আছোঁ। আৰু শ্বৰ্ট ভিডিঅ' যিসকলে চাই আছে তেওঁলোকেতো গমেই পায় যে আমাৰ ঘৰত এখন সকাম হৈ আছে। তো আজি সেইটোৰে লং ভিডিঅ' এটা দিম, তো চাব আপোনালোকে দেই গাইজ। ডেক'ৰেশ্যন বনাইছে সেইটো চাই লওক। অলৰেডি মই শ্বৰ্ট ভিডিঅ'ত দিছোঁৱে, হ'লেও মই এতিয়া ধুনীয়াকৈ দেখুৱাম লং ভিডিঅ'ত, আপোনালোকে চাওক। তো গাইজ ইমানখিনি ব্লগ কৰা হোৱা নাই, মানে যিখিনি পাৰোঁ মই দেখাম আপোনালোকক। মানে একদম হাল্লা হৈ আছে না, এইটো মানে গান বজাই আছে, যেনে মানুহ জানো এতিয়া অহা নাই, চব দেখাই আছোঁ। হাতত মোনা চোনা লৈ এতিয়া আমি গল্লা চলা আন বাজাই আছোঁ, বুন্দা ভুজিয়া গল্লা আন বাজাই আছোঁ। তো আপোনালোকক মই এটা কথা কোৱা নাই, কিহৰ খানা আছে, মানে আমাৰ ভণ্টিৰ তুলনি বিয়া আছে। মোক সুধি আছিল ভাই, কমেণ্টত দিছিল মোক, তো কৈ দিছোঁ ভণ্টিৰ খানা আছে। তো এতিয়া আমি বুন্দা ভুজিয়া আন বাজাই আছোঁ। গোটেইকেইটাই লোকেল লাগলি কণ্টেক্ট কৰিব গোটেইকেইটাই। এটা খানাৰ ব্যৱস্থা গাইজ পুৰা হৈ গৈছে, পুৰা ভাত চাত ৰেডি। কেইটাত আহিম বুলি কৈছিলি দেখোন, আহিলি কেইটাত? হা কেইটাত আহিম বুলি কৈছিলি? এইকেইটা 4টা আলহী আমাৰ বহুত দূৰৰ পৰা আহিছে দেই গাইজ। একো ৰখা নেকি, কিবা ক? কেইটাত আহি পিছা? কেইটাত অহা কথা আছিল এনে? এইটো খাৱাত লাগে। কিবা কবি বাবা নাকান্দি দেই। কিবা ক কেনে লাগিল ভাত খাই? সোৱাদ কেনে হৈছে? কেনে লাগছি দেখোন ক? হা